ৰাজ্যত মহামাৰী কোভিডৰ ভয়াবহতা। এই সংকট কালত বিভিন্নজনে বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াইছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে কোভিড ৰিলিফ সামগ্ৰী যোগান ধৰিছে জিলা প্ৰশাসনক। শুকুৰবাৰে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ সভাকক্ষত দৰং জিলাৰ উপায়ুক্ত প্ৰভাতী থাউচেন চিকিৎসালয়ৰ চিকিৎসকসকলৰ উপস্থিতিত জগুদা সৎসংগ ছ'চাইটি অৱ ইণ্ডিয়া গুৱাহাটীৰ তৰফৰ পৰা মঙলদৈ অসামৰিক চিকিৎসালয়ত যোগান ধৰে অক্সিজেন কনচেণ্ট্ৰেটৰ, ইলেক্ট্ৰনিক থাৰ্মোমিটাৰ, অক্সিমিটাৰ, 3-লেয়াৰ মাস্ক, চেনিটাইজাৰ আদি প্ৰদান কৰে। মঙলদৈ অসামৰিক চিকিৎসালয়ৰ লগতে জিলাখনৰ 9খন চিকিৎসালয়ত এই কোভিড ৰিলিফ সামগ্ৰী প্ৰদান কৰে প্ৰতিষ্ঠানটোৱে। সভাৰ আৰম্ভণিতেই শ্ৰী শ্ৰী পৰমহংস যোগানন্দৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে দৰঙৰ উপায়ুক্ত প্ৰভাতী থাউচেনে। আগতেও বহুতবাৰ এনেকৈ আগবঢ়াইছোঁ, ফ্লাড ৰিলিফত কৰা হৈছে, ৰাইনো ৰিলিফৰ কাৰণেও কৰা হৈছিলে আগতে, বা বেলেগ বেলেগ অনুষ্ঠানত আমি দিওঁ তেনেকৈ অৰ্ফেনেজ বা অল্ড এজ হোমতো। এইবাৰ তেওঁলোক আগবাঢ়ি আহিছে বিকজ অফ কোভিডৰ কাৰণে, যিহেতু ইমানখিনি চবতে দিগদাৰী হৈছে। চ' আমি এইবাৰ কনচেনট্ৰেটাৰ্ছ এৰাউণ্ড 5টামান কনচেনট্ৰেটাৰ্ছ প্লাছ অক্সিজেন পালছ মিটাৰ, অক্সিমিটাৰ, তাৰপিছতে PPE কিট, চেনিটাইজাৰ, যেনেকৈ ৰুৰেল এৰিয়াছবিলাকত য'ত য'ত দৰকাৰ হৈছে তেওঁলোকৰ ফালৰ পৰা যেনেকৈ ৰিকুৱেষ্ট আহিছে, আমি তেনেকৈ আমাৰ ফালৰ পৰা যিমানখিনি পাৰিছোঁ আমি সহায় কৰিছোঁ। সামগ্ৰী বিতৰণত উপস্থিত থাকে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাক্তৰ গোপীনাথ বড়ো, উপাধ্যক্ষ ডাক্তৰ ধৰ্মকান্ত নাথৰ লগতে চিকিৎসালয়খনৰ চিকিৎসকসকল। জগুদা সৎসংগ ছ'চাইটি অৱ ইণ্ডিয়া গুৱাহাটীৰ সদস্য তথা মঙলদৈ অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়া মনোৰোগ বিশেষজ্ঞ ডাক্তৰ মুনীন্দ্ৰ মেধিৰ লগতে সদস্য মণ্ডলীয়ে প্ৰদান কৰে সামগ্ৰীসমূহ। প্ৰতিষ্ঠানটোৰ এই কাৰ্যক শলাগ লৈ উপায়ুক্ত থাউচেনে কয়, মহামাৰী কোভিডৰ সময়ত জগুদা সৎসংগ ছ'চাইটি অৱ ইণ্ডিয়াৰ পৰা কোভিড ৰিলিফ সামগ্ৰী প্ৰদান কৰি জগুদা সৎসংগ ছ'চাইটিয়ে যি মহানতা প্ৰদান কৰিলে, এই কাৰ্য শলাগিবলগীয়া আৰু এনেধৰণৰ প্ৰচেষ্টাই কোভিডৰ এই সময়ছোৱাত সকলোৰে মনোবল বঢ়োৱাত সহায়ক হ'ব। Yogoda Satsang Society of India today ইয়াতে আমাক concentrators, oxygen concentrators plus pulse oximeters, then PPE kits, আৰু infrared monitors. They have gloves, yes, sanitizers donate কৰিছে ইয়াতে. So I'm really grateful to them for supporting the district.